চালা এইবোৰ কাৰণতে আমাৰ অসমখন ধ্বংস পথলৈ গৈ আছে বুজিছনে? হয় অসমখন ধ্বংস পথলৈ গৈ আছে নপঢ়া নুশুনা ল'ৰা ছোৱালীবিলাক লয় টকা লোভত পঢ়া শুনা ল'ৰা ছোৱালীবিলাক নল'ব দে ইয়ালৈ চাচোন দাদা মই ইমান পঢ়ি ঘৰতে বহি আছোঁ চব শেষ কৰি দিলে বুজি পাইছ যি দুখ নকৰিবি আনে দুখ নকৰিবি নহয় NRCখনৰ ওপৰত বহুত বিশ্বাস আছিলে আমাৰ কিন্তু বৰ্তমান কি হ'ল দেখিছই দেখোন তই আৰু তই নিজে ক এতিয়া কি কৰিম বুলি ভাবিছ দাদা ইমান খঙত আহিছে এই নক'বা আৰু ভাইটিহঁত এই NRCৰ নামবোৰ ভুল ভুলকৈ আহিছে যেন তাকে কথা পাতি পাতি আহি আছিলোঁ আমি হয় দিয়া দাদা আমাৰ ককাজনৰ নাম লাল সিং আছিলে আহি গ'ল বাল সিং এই কৈছা নাই আমাৰ খুৰীম তোমাৰ বানুতি দেৱী আছিলে আহিলে তোমাৰ নতি দেৱী তোমালোকৰ দৰে মোৰ একেই মোৰ পেহী নাম আছিলে নীলা দেৱী আহিল মোৰ ঢিলা দেৱী কি কবি অসমৰ গতি হয় দে যি আশা কৰোঁ সেইটো কেতিয়াও নাপাওঁ আগৰ চৰকাৰখনতো গ'লেই এখন চৰকাৰৰ পৰা ভাবিছিলোঁ কিবা এটা পাম বুলি তাকো আশা নিৰাশা কৰি দিলে হয় দিয়া এখন চৰকাৰক বিশ্বাস কৰিছিলোঁ বহুত হয় দিয়া বাংলাদেশীবোৰৰ NRCত নাম আহিল কিন্তু আমি যিবোৰ প্ৰকৃত অসমীয়া সেইসকলৰে নাম নাহিল আৰু যি কেইজনৰ নাম আহিছে সেইসকলৰ নামবোৰ ভুল ভুল হয় বন্ধু এই ভুলবোৰ জানো শুধৰণি হ'ব থাকে হ'ব কিয় নহ'ব এখন চৰকাৰ এতিয়াও জীয়াই আছেতো কেনেকৈ হ'ব কিয় নহ'ব গাঁওবুঢ়ালৈ এখন ফৰ্ম আহিছে যিখন ফৰ্মত আমি যিবোৰ আমাৰ ভুল হৈছিলে সেই ভুলবোৰ আমি তাত আঙুলিয়াই দিলে সকলোবোৰ শুধৰাই দিব আমাৰ ভুলবোৰ জানো শুধৰাই দিব চৰকাৰক আঙুলিয়াই দিলে কিয় নিদিব সেইকাৰণেতো NRCখন ওলাইছে NRCটো বিদেশী মুক্ত কাৰণেতো ওলাইছে NRCখন সেইকাৰণে ওলাইছে যে অসমৰ পৰা বাংলাদেশী মুক্ত কৰিবলৈ হয় আজিৰ ভিডিঅ'টোত আমি এই কাৰণেই বনাইছোঁ যেন আমি চৰকাৰলৈ এটাই অনুৰোধ জনাব বিচাৰোঁ যেন আপোনালোকে এই NRC প্ৰক্ৰিয়াটো আকৌ সম্পূৰ্ণভাৱে শুদ্ধভাৱে এবাৰ নিৰীক্ষণ কৰক যাতে এই NRCত বাংলাদেশীৰ নাম নাহি আমাৰ প্ৰকৃত অসমীয়াবোৰৰ নাম আহে আৰু বৰ্তমান বহুতো বাংলাদেশীৰ নাম আহিছে সেইকাৰণে এই ভিডিঅ'টো আপোনালোকলৈ বনালোঁ আমি চ' আপোনালোকে এই ভুলবোৰ শুধৰণি কৰক আৰু NRCখন সম্পূৰ্ণভাৱে শুদ্ধভাৱে আগৰ দৰে যি প্ৰকৃত অসমীয়াবোৰক আমাৰ অসমত থাকিবলৈ দিয়ক যদিহে বাংলাদেশীবোৰ অসমলৈ আহি যায় তেনেহ'লে আমি প্ৰকৃত অসমীয়াবোৰ ক'ত যাম ভূপেন মামাই কৈ যোৱাৰ দৰে আমি অসমতেই বিদেশী হ'ব লাগিব নেকি